নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। আজিৰে পৰা অসম ৰাজ্যিক অংগনবাড়ী শ্ৰমিক সহায়ক সন্থাই অংগনবাড়ী শ্ৰমিক সহায়ক আন্দোলন স্থগিত ৰাখিছে। আজি এক প্ৰেছ বিবৃতিযোগে সন্থাৰ ৰাজ্যিক সভাপতি জয়মতী দাস আৰু সাধাৰণ সম্পাদক ইন্দিৰা নেৱাৰে অৱগত কৰে যে আগন্তুক লোকসভা নিৰ্বাচনৰ নীতি-নিয়ম কাৰ্যকৰী কৰাৰ বাবে অবিৰত ধৰ্মঘট সাময়িকভাৱে স্থগিত ৰখা হৈছে। অৱশ্যে শ্ৰমিকসকলৰ ন্যায্য দাবী চৰকাৰে বিবেচনা নকৰালৈকে অসহযোগ আন্দোলন অব্যাহত থাকিব। সংগঠনটোৰ নেতা দুগৰাকীয়ে কয় যে ২৪ ফেব্ৰুৱাৰীৰ পৰা ন্যায়ৰ বাবে অবিৰতভাৱে চলি থকা ধৰ্মঘটৰ পিছতো অসমৰ বিজেপি চৰকাৰৰ কোনো মন্ত্ৰীয়ে খবৰ দিয়া নাই। বাৰে বাৰে যোগাযোগৰ পাছতো চৰকাৰৰ বিভাগীয় মন্ত্ৰীজনে কোনো গুৰুত্ব নিদিলে। ইয়াৰ পৰা বুজিব পাৰি যে মহিলা আৰু শ্ৰমিকৰ প্ৰতি বিজেপি চৰকাৰ কোনো দায়িত্ব নাই। চৰকাৰৰ প্ৰবঞ্চনাৰ প্ৰতি সঁহাৰি জনাই আগন্তুক লোকসভা নিৰ্বাচনত EVM মেচিনৰ বুটাম টিপিবলৈ প্ৰতিশ্ৰুতি দিয়ে শ্ৰমিক আৰু সহায়কসকলে। আজি দিনৰ ২ বজাত স্থগিত সূচী সন্দৰ্ভত ভাষণ দি সংগঠনটোৰ দুই নেতাই নিৰ্বাচনৰ পিছত দিছপুৰ ঘেৰাও কাৰ্যসূচী কৰা হ'ব বুলি কয়। ইয়াৰ বাবে আমি শ্ৰমিকসকলক সাজু হৈ থাকিবলৈ আহ্বান জনাইছোঁ।